নমস্কাৰ, আজি হৈছে আমাৰ মন্দিৰটো এই ভোগ দিয়া প্ৰতিটো কাতি মাহত যিটো পুথি পঢ়া হয় তাৰ পৰা আমাৰ আঘোণ মাহত এটা অনুষ্ঠান পতা হয়। সেই অনুষ্ঠানটো যে ভোগ দিয়া তথা মন্দিৰটোৰ কাজ বুলিয়ে ক'ব লাগিব আপোনালোকক। আৰু আজি সেই মন্দিৰটোৰ নতুনকৈ নিৰ্মাণ হৈ আছে বাবে আজি এই মন্দিৰটোৰ ভিতৰতে আমি ধুনীয়াকৈ সমূহ ৰাইজৰ আগত যিটো এটা অনুষ্ঠান আছে ৰাইজৰ আগত আমি ইয়াত শলা এখোজ জ্বলাব বিচাৰিছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আৰু এয়া আপোনালোকে দেখা পাই আছে সমূহ ৰাইজৰ আগত মন্দিৰটো শলা জ্বলাইছে আৰু আমাৰ ওচৰৰে এজন মানুহে মন্দিৰটোৰ ইতিবৃত্তখিনি কৈ আছে, আপোনালোকে অলপমান শুনক। বামুণৰ ঘৰৰ মন্দিৰ বুলি আমাৰ সকলোৱে কয়। এনেদৰে থকাৰ পিছত অশেষ কষ্ট কৰি আজি 4 বছৰমান আগতে পিছৰ প্ৰজন্মটোই এই মন্দিৰটো এটা বৰ্তমান চলন্ত আৰ্হিত নিৰ্মাণ কৰিবলৈ অহোপুৰুষাৰ্থভাৱে দিন ৰাতি ঘূৰি চৰকাৰৰ লগত যোগাযোগ কৰি কিছু ধন এওঁলোকে আনিবলৈ সক্ষম হ'ল। কাৰোবাৰ পৰা হাত মেলি আনিলে, আনি এখেতে কিন্তু মাজতে অকল স্থবিৰ হৈ গ'ল মানে ধনে অপূৰণ হ'ল। আৰু আমাৰ চৰকাৰীভাৱে অহা ধনবিলাকো অকণমান কিবা হৈ ক'ৰবাত বন্ধ হৈ ৰ'ল। আজিৰ এই পবিত্ৰ দিনত, পবিত্ৰ স্থানত, পবিত্ৰ ব্যক্তিসকলৰ আগত মই শ্ৰদ্ধাৰে জনাইছোঁ, তেনেকুৱাকৈ যদি ক'ৰবাত পইচা আপোনালোকৰ কিবা হৈ আছে, সেই পইচাখিনি সংগ্ৰহ কৰি আনি আপোনালোকে এটা পূৰ্ণাংগ মন্দিৰ অহা শিৱৰাত্ৰিৰ দিনা লোৱা পৰাকৈ আপোনালোকে নিৰ্মাণ কৰি উলিয়াওক। ৰাইজৰ আশীৰ্বাদ, এয়া ৰাইজৰ হৰিধ্বনি। আৰু পিছৰ প্ৰজন্মই কালি আমাক অমিত শৰ্মাই কোনবাই থৈ গৈছে, তেখেতৰ আত্মা শান্তি পাব, মৰণানন্দ শৰ্মাই শান্তি পাব, এইসকলে যেনে ভৱিষ্যতে শান্তি পায়, আনন্দী শৰ্মাই শান্তি পাওক, ধৰ্মেশ্বৰী দেৱীয়ে শান্তি পাওক। এইসকলৰ শান্তিৰ কাৰণে এই মন্দিৰটো সোনকালে ওলাওক। আৰু আমি ৰাইজেও আশীৰ্বাদ কৰিছোঁ, আমি অহা শিৱৰাত্ৰিত এই মন্দিৰত বহিবলৈ পাম। এই কামনা কৰি যিসকলে দিনে নিশাই এই কৰ্মত লাগি আছে সেইসকলক মই উৎসাহ যোগাইছোঁ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব, সুখৰ সংসাৰ হ'ব, তেওঁলোকক ভগৱানে সহায় কৰিব। নেদেখাজনে ভৱিষ্যতে এই মন্দিৰটো নিৰ্মাণ কৰি থৈ যোৱাৰ পিছত তেওঁলোকৰ জীৱনত সংসাৰত কোনোদিন আউল নালাগে। ইয়াকে কৈ আজি এই অনুষ্ঠান ভাগি সফল হোৱা বুলি আৰু পিছৰ যিখিনি কাৰ্যসূচী আছে সফল হ'ব বুলি ভাবি মই মোৰ বক্তব্যখিনি ইমানতে সামৰিছোঁ। আমাৰ কথাপাৰা গাঁৱৰ শ্ৰদ্ধেয় ব্যক্তি ভূপেন কলিতাই আৰু এয়া মন্দিৰটোৰ আজি প্ৰথম চাকি জ্বলোৱা মুহূৰ্ত চাকি জ্বলাই গ'ল আৰু মই আপোনালোকক চাকি জ্বলোৱা ভিতৰখিনি দেখাইছোঁ। আৰু যিহেতু বহুখিনি কাম বাকী আছে আৰু আপোনালোকেও যাতে আশীৰ্বাদ কৰে কম সময়ৰ ভিতৰতে আমাৰ মন্দিৰটো নিৰ্মাণ হৈ উঠক। আৰু যদি ওচৰত এটা মন্দিৰ থাকে বহুত ভাল লাগে। আজি মই ভিডিঅ' নবনালোঁ হয়, কিন্তু এই কাৰ্যসূচীটোৰ বাবে ভিডিঅ' বনালোঁ। এনেকৈ সমূহ ৰাইজে মন্দিৰৰ কামত লাগি আছে আৰু এতিয়া ভোগ বিতৰণ কাৰ্যসূচী আপোনালোকক ভিডিঅ' বনাই দেখুৱাব নোৱাৰিলোঁ।